নমস্কাৰ মই জাহ্নবী আপোনালোকক মোৰ চেনেলৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আগৰ যদি ভিডিঅ' কিটা এতিয়ালৈকে চোৱাগে নাই তেন্তে আগৰ ভিডিঅ' কিটা চাবগৈ দেই আজি মই আপোনালোকলৈ লৈ আহিছো যেহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ষ্টাৰ্ট হৈ আছে ভাবিলো আজি আমি তাৰ পৰা আহোঁগে মই খুৰাহঁতৰ লগতে যাম খুৰা খুৰী মানে খুৰী দুজনী আৰু খুৰা ভণ্টিহঁত সকলো যাম মাহঁত নাযায় বাৰু ভণ্টি যেহেতু এক্সাম হ'বই সেইবাবে এতিয়া ভাবিলো ৰাতিয়ে ওলাইছো আৰু ৰাতি পৰিৱেশটো যেহেতু আপোনালোকেও যদি আহিছে তেতিয়াহ'লে দেখিছেই মই আজি প্ৰথমবাৰৰ কাৰণে যাম ভাবিলো আপোনালোককো লৈ যাওঁ আৰু ভিডিঅ' সহ আপোনালোকক দেখুৱাওঁ যোন যোৱা নাই তেন্তে ভিডিঅ' সহায় চাব পাৰিব আৰু বহুত ধুনীয়া বনাইছে মই ভিডিঅ' পাইছিলোঁ সেইটো কাৰণে মানে ইমান ভাল লাগিছে দেখি পেলানি ওচৰৰ পৰা চাওঁ লাগিছে মই যোৱা কথা নাছিলে তথাপিতো এতিয়া ওলাইছোঁ এতিয়া গৈ পিনি তাত পামগৈ তাৰ মই ওলাই মেলি লৈছোঁ চাদৰ মেখেলাই পিন্ধি লৈছোঁ গৈ মেলি লওঁ তাত আপোনালোকক সকলোখিনি দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব তাত যি হয় সকলো দেখুৱাম এতিয়া গৈ লওঁ ব'লক বাঘমাৰো তেনেকুৱাই হয় আমি যিহেতু দ্বিতীয় নিশা অধিৱেশনলৈ আহিছিলোঁ আৰু ৰাস্তাত ইয়াত বহুত ভিৰ হৈছিলে সেইবাবে গাড়ী ৰখাব পৰা নাছিলে আমি আকৌ আগলৈ গৈ অলপ আগলৈ মানে ভালেমানকণে যাব লগা হৈছিলে আমি কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈ চকলাটিঙেদি ঘূৰি আহি আকৌ আমি অধিৱেশনস্থলীত সোমাবলৈ লৈছিলোঁ যিহেতু এইকেইদিন বহুত ভিৰ হৈ আছে কিন্তু হ'লেও কিবা এটা বহুত সুন্দৰ পৰিৱেশ আমি দেখিবলৈ পালোঁ বহুত ভাল লাগিলে তাত তাৰপিছত এতিয়া খুৰা খুৰীহঁতৰ লগত গৈ পিনি আমি অধিৱেশনস্থলী পালোঁগৈ সেই সময়ত মই মুখেৰে কৈ থাকিবলৈ যে ভইচ অভাৰ দি থাকিবলৈ আপোনালোকক ভাল নালাগিলে কিয়নো গোটেইখন হুলস্থুলীয়া এটা পৰিৱেশ হৈ আছিলে যিহেতু সেইবাবে মই ভইচ অভাৰ নিদিলোঁ আৰু এয়া মই পাছত ভইচ অভাৰখিনি দি দিছোঁ সেইটো কাৰণে অলপমান ভিডিঅ'টো এনেকৈয়ে চাব লাগিব আপোনালোকে তাৰ বাবে ক্ষমা কৰিব যিহেতু মই ভইচ অভাৰ দিব পৰা নাছিলোঁ এনেকৈয়ে মই আপোনালোকক দেখুৱাই গৈ থাকিম আৰু আপোনালোকে চাই গৈ থাকিব জেঠাই আৰু জেপাত যিহেতু অধিৱেশনস্থলীতে গোটেইকেইদিন আছিলে সেইবাবে আমাৰ জেঠুৱে আহি পেলানি আমাক অলপমান আগবঢ়াই নি পেলানি সকলোখিনি আমাক দেখুৱাই গৈ আছে আৰু আমি তেওঁৰ পাছে পাছে গৈ মই ভিডিঅ' কৰি গৈ আছোঁ সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে যদি আহিছে তেন্তে চাবলৈতো নিশ্চয় পাইছে বহুত এটা সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিলে মোৰ কিন্তু বহুত ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব
আমি এতিয়া অধিৱেশনস্থলীত উপস্থিত হৈছোহি আপোনালোকক সকলোখিনি দেখাই থাকিম এয়া আমাৰ খুৰীহঁত ৰৈ আছে বাকীখিনি সোমাই আহিলোঁ এতিয়া আমি ৰখি আছোঁ জেঠাইলৈ ইমানখিনি মানুহৰ মাজত যদি আপোনালোকে নিজৰ চিনাকি মুখৰ মানুহ লগ পায় তেতিয়া কিন্তু মনটো ভাল লাগে নহয় জানো যিহেতু অচিনাকি মানুহৰ মাজত চিনাকি মুখখন পালে চবৰে ভাল লাগে এয়া ময়ো তেনেকৈ মোৰ লগৰ কেইবাগৰাকীকো লগ পালোঁ যিহেতু তেওঁলোক তাতে আছিলে কিন্তু ফটোহে উঠিবলৈ নহ'লে যিটো মানুহৰ সমাগম হৈছিলে তাত ফটো উঠিবলৈ অলপ প্ৰব্লেমো হয় দিয়কচোন আৰু তেনেকৈ আমি লগ পাই বাই বাই কৈ মেলি আমি আকৌ চাবলগীয়া আছিলে বহুখিনিত তাত ইমান ধুনীয়াকৈ সজাইছে যিহেতু আপোনালোকে দেখিছে কি এইকণতে ভাল ফটো উঠিলে খুৰী আমি দোকান চোকান চাই মেলি উভতি আহি আছোঁ এতিয়া মেইন ৰাস্তাত উঠিমগৈ এয়া গুডুৱে কটন কেণ্ডি ল'লে
মায়ে বনোৱা জ্বলা টেঙা বগৰী আচাৰ আৰু এয়া মিঠা আচাৰ, মিঠা বগৰী আচাৰ আৰু এয়া জ্বলা বগৰী আচাৰ। দুই ভাগ বনাইছিলে, মই বোলো আপোনালোককো দেখুৱাই দিওঁ। তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি